অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনধাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আপোনালোকে ভাল খবৰ না বেয়া খবৰ নিজেই বিবেচনা কৰিব। ৰাজ্য চৰকাৰে মৰগীয়া বানচ অৰ্থাৎ ডিএ আৰু ডিআৰ বৃদ্ধি কৰি এতিয়া মুঠ 60% কৰিছে। অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা 16 জুন 2026 তাৰিখে জাৰি কৰা এক কাৰ্যবাহী নিৰ্দেশ অনুসৰি ডিএ আৰু ডিআৰ 2% বৃদ্ধি কৰা হৈছে। ইয়াৰ লগে লগে এতিয়াৰে পৰা আপোনালোকে নিজৰ বেচিক পে বা বেচিক পেঞ্চনৰ ওপৰত মুঠ 60% মৰগীয়া বানচ লাভ কৰিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে আপোনালোকে এই এৰিয়াৰ বা বকেয়া ধন পাবনে? এই চৰকাৰী নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই বৰ্ধিত হাৰ ইমিডিয়েট ইফেক্ট অৰ্থাৎ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। এই বৰ্ধিত 60% দিয়ে জুন 2026 মাহৰ দৰমহাৰ পৰাই প্ৰযোজ্য হ'ব আৰু ইয়াক জুলাই 2026ত আদায় দিয়া হ'ব। যিহেতু ইয়াত কোনো পুৰণি পিছপৰা তাৰিখৰ পৰা কাৰ্যকৰী কৰাৰ কথা কোৱা হোৱা নাই, সেয়েহে এই এৰিয়াৰ কথাও ইয়াতে কোনো উল্লেখ নাই। মন কৰিবলগীয়া কথাই যে এই নিয়ম ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী আৰু পেঞ্চনধাৰীসকলৰ উপৰিও ৱাৰ্কছাৰ্ছ আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবে সমানে প্ৰযোজ্য হ'ব। বিত্ত বিভাগে ইতিমধ্যে FinAssamৰ যিটো পৰ্টেল জৰিয়তে বিলসমূহ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এনেধৰণৰ প্ৰতিটো চৰকাৰী গুৰুত্বপূৰ্ণ আপডেট সহজ ভাষাত পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।